मैया दरं जिल्लानि सिपाझारनि धलपुराव सोरखारा हा आवग्रिनानै थानाय सुबुंफोरखौ सोरखारनि फारसेनिफ्राय हाखौ हगारनानै होनांगौनि मिथिसार बिलाइ होसेयावबो थाङियाव जिल्ला खुंथाय आरो पुलिस खुंथाया होखारनायनि राहा लायो। बे होखारनो नागिरनायखौ लानानै धलपुरनि सोरखारि हायाव थाग्रा मानसिफ्रा पुलिसजों दाङाबाजि जायो। बे दाङाबाजि जानायाव सानै सुबुङा पुलिसनि गुलियाव जायगायावनो जिउ गोमादोंमोन। मैयानि बे जाथायखौ लानानै दिनै हादरसानि गुबुन गुबुन जायगायाव हेंथायारि हाबाफारि लायो। बाक्सा जिल्लानि कालपा हाथायाव एबिएमसुआ आखायाव प्लेकार्ड बेनार लानानै सिपाझारनि धलपुरनि जाथायखौ गोख्रों रावजों सोंखारियो। बिथांमोनहा खहा जाजानायफोरनो खहा सुफुंथाय होनोबो सोरखारनाव दाबि खालामो। যোৱাকালি যি দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰ আৰু গৰুখুটিত যি অসম চৰকাৰে যি উচ্ছেদৰ নামত যি সাধাৰণ নিৰীহ সংখ্যালঘু ৰাইজক যি উচ্ছেদৰ নামত যি হাৰাশাস্তি কৰিলে, উচ্ছেদৰ নামত নিৰীহ সংখ্যালঘু ৰাইজক গুলীয়াই হত্যা কৰিলে, ইয়াৰ প্ৰতিবাদত আজি চিৰাং জিলা সমিতিৰ এবিএমচিৰ তৰফৰ পৰাই আমি অসম চৰকাৰলৈ তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। লগতে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অসমত সংঘটিত হোৱা সকলোবোৰ অমানৱীয় উচ্ছেদেই বন্ধ হ'ব লাগে আৰু সকলো উচ্ছেদ বন্ধ কৰি পেলাই আগত নিৰীহ ৰাইজক মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। লগতে যোৱাকালি যে অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে, প্ৰতিগৰাকী পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে। আপোনালোকে চাওক, যেতিয়াৰ পৰাই এই অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈছে, তেতিয়াৰ পৰাই কিন্তু আমাৰ এই অসমত বসবাস কৰা আমাৰ এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীটো একে হাৰে নিষেধ কৰাৰ যি পৰিকল্পনা কৰিছে, সেইবাবে আমি এই বেঞ্চৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি অতি সোনকালে এই কাৰ্যপন্থাবোৰ বন্ধ কৰক, অন্যথা আমি ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম। আৰু এইমতে আপোনালোকৰ জৰিয়তে এটা কথা আমি ৰাইজলৈ জনাই দিব বিচাৰিছোঁ বা অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, অহা 11 নৱেম্বৰ তাৰিখে দিল্লীৰ যন্তৰ মন্তৰত ইতিমধ্যে আমাৰ এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে আমালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু উক্ত কাৰ্যসূচীত আৰু ইয়াতকৈ অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব। এই অসমত বসবাস কৰা সংখ্যালঘু ৰাইজৰ ভূমিৰ নিৰাপত্তা, নাগৰিকৰ নিৰাপত্তা, এই নিৰাপত্তা বিভিন্ন দাবীৰে আমি অহা 11 নৱেম্বৰ তাৰিখে দিল্লী যন্তৰ মন্তৰত ধৰ্ণা ৰূপায়ণ কৰিম। ओजोंहाय धलपुरनि मैयानि जाथायखौ लानानै सा सानजा माइनरिटि फरायसा आफादाबो रङियानि धेपारगावआव गिबि मन्थ्रि डक्टर हिमন্ত বিশ্ব शर्मानि मुसुखा सावनानै गोख्रों रावजों सोंखारिनानै बेरेखा खालामो। অঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু আজি আমি धेपारगाव আঞ্চলিক কমিটিৰ উদ্যোগত আজি বাক্সা জিলা কমিটিৰ সহযোগত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি প্ৰতিমূৰ্তি এইটো কাৰণতে দাহ কৰিছোঁ, যি আমাৰ যোৱা 2 দিন ধলপুৰ, আমাৰ চিপাঝাৰ ধলপুৰ গৰুখুটিত যি অমানৱীয়ভাৱে, যি অত্যাচাৰভাৱে, যি বৰ্বৰতাৰে তেখেতসকলে যি উচ্ছেদ অভিযান কৰিলে, সেই উচ্ছেদ অভিযানৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। উত্তৰ পূব অঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, যদি তেখেতসকল অসমৰ নাগৰিক হয়, তেখেতসকল ভাৰতীয় নাগৰিক হয়, তেখেতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেখেতসকলক উচ্ছেদ কৰিব লাগিছিলে। সেইবিলাক নকৰি তেখেতসকলে গৰু ছাগলীৰ নিচিনাকৈ মানুহৰ ওপৰত যি গুলীবৰ্ষণ কৰিলে অসম আৰক্ষীয়ে, এই বৰ্বৰতাক বাৰ আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, তেখেতসকল যদি ভাৰতীয় নাগৰিক হয়, তেখেতসকল যুগ বসবাস কৰি অহা সেই ভাৰতীয় নাগৰিকসকলৰ ওপৰত যদি এনেকুৱা অত্যাচাৰ হৈ থাকে, তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। चिरां जिल्ला एबिएमसिआबो धलपुरनि जाथायखौ लानानै गिबि मन्थ्रिखौ गोख्रों रावजों सोंखारिदों आरो खहा जाजानायफोरनो खहा सुफुंथाय होनो थाखाय सोरखारनाव दाबि खालामदों। যোৱাকালি যি দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰ আৰু গৰুখুটিত যি অসম চৰকাৰে যি উচ্ছেদৰ নামত যি সাধাৰণ নিৰীহ সংখ্যালঘু ৰাইজক যি উচ্ছেদৰ নামত যি হাৰাশাস্তি কৰিলে আৰু উচ্ছেদৰ নামত নিৰীহ সংখ্যালঘু ৰাইজক গুলীয়াই হত্যা কৰিলে, ইয়াৰ প্ৰতিবাদত আজি চিৰাং জিলা সমিতিৰ এবিএমচিৰ তৰফৰ পৰাই আমি অসম চৰকাৰলৈ তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। লগতে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অসমত সংঘটিত হোৱা সকলোবোৰ অমানৱীয় উচ্ছেদেই বন্ধ হ'ব লাগে আৰু সকলো উচ্ছেদ বন্ধ কৰি পেলাই আগত নিৰীহ ৰাইজক মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। লগতে যোৱাকালি যে অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে, প্ৰতিগৰাকী পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে।
যেতিয়াৰ আপোনালোকে চাওক যেতিয়াৰ পৰাই এই অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰাই কিন্তু আমাৰ অসমত বসবাস কৰা আমাৰ এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীটো একেহাৰে নিষেধ কৰাৰ যি পৰিকল্পনা কৰিছে সেইবাবে আমি এই বেঞ্চৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি অতি সোনকালে এই কাৰ্যপন্থাবোৰ বন্ধ কৰক, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কৰি তুলিব বাধ্য হ'ম। আৰু এইমতে আপোনালোকৰ জৰিয়তে এটা কথা আমি ৰাইজলৈ জনাই দিব বিচাৰিছোঁ বা অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, অহা 11 নৱেম্বৰ তাৰিখে দিল্লীৰ যন্তৰ মন্তৰত ইতিমধ্যে আমাৰ এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে আমালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু উক্ত কাৰ্যসূচীত আৰু ইয়াতকৈ অধিক তীব্ৰতৰ আন্দোলন কৰি তোলা হ'ব। এই অসমত বসবাস কৰা সংখ্যালঘু ৰাইজৰ ভূমিৰ নিৰাপত্তা, নাগৰিকৰ নিৰাপত্তা, এই নিৰাপত্তা বিভিন্ন দাবীৰে আমি অহা 11 নৱেম্বৰ তাৰিখে দিল্লী যন্তৰ মন্তৰত ধৰ্ণা ৰূপায়ণ কৰিম। गुबुन फारसे क'क्राझार जिल्लायावबो एबिएमसिआ हेंथायारि हाबाफारि लायो। बिथांमोना क'क्राझारनि भाटगावआव दलफुरनि जाथायखौ गोख्रों रावजों सोंखारिदों। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই কোকৰাঝাৰৰ আমাৰ যি হেড অফিচ এই হেড অফিচৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী এই কাৰণে লৈছোঁ। যোৱাকালি চিপাঝাৰ অঞ্চলৰ ধলপুৰ আৰু গৰুখুটি গাঁৱত যি অবৈধভাৱে অসম চৰকাৰৰ দ্বাৰাই যি অবৈধভাৱে বেআইনীভাৱে অসাংবিধানিকভাৱে যি উচ্ছেদ অভিযান কৰিলে সেই উচ্ছেদ অভিযানক আমি এবিএমচিয়ে তীব্ৰ হাকেৰে গৰিহণা দিছোঁ। আমি অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ, দৰং জিলা প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে সেই ব্যক্তিসকলক পুনৰ সংস্থাপন নিদিয়াকৈ কেনেকৈ উচ্ছেদ কৰিলে? ভাৰতৰ সংবিধান আপোনালোকে নাজানে নেকি যে ভাৰতৰ নাগৰিক হোৱা ব্যক্তিসকলক কোনে পদেই পুনৰ সংস্থাপন নিদিয়ালৈকে উচ্ছেদ কৰাৰ কোনো ৰুল নাই, তেনেকুৱা কোনো সংবিধানত লিখা নাই যে চৰকাৰী ভূমিত এজন মানুহ বসবাস কৰিল বুলিয়ে তেখেতক উচ্ছেদ কৰিব পাৰিব। নহয়, তেখেতৰ নিজা ভূমি নাই কাৰণে চৰকাৰী ভূমিত বসবাস কৰি আছে। গতিকে তেখেতক প্ৰথমে পুনৰ সংস্থাপন আগত সংস্থাপন দিব লাগিব। ক'তবা দিয়া যায় সেইটো চৰকাৰৰ দায়িত্ব, সেইটো চৰকাৰে দি পেলাই সেইটো সেই মানুহজনক উচ্ছেদ কৰিব লাগিব। কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ বলপূৰ্বকভাৱে তেখেতসকলে কি কৰিলে সেই মানুহখিনিক উচ্ছেদ কৰিলে। গতিকে কালি যিটো ঘটনা হ'ল পুলিচ প্ৰশাসনে একমাত্ৰ মানে জবৰদস্তি যিটো ঘটনা মানে তেখেতসকলে সংঘটিত কৰিলে, এনেকুৱা ঘটনা যাতে মানে পুনৰাই নঘটে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। যে যিটো ঘটনা কালি পুলিচৰ দ্বাৰা এই ধলপুৰ গাঁৱত বা গৰুখুটি গাঁৱত সংঘটিত হ'ল, আপোনালোকে টিভি স্ক্ৰীণত চাইছে, একপক্ষীয়ভাৱে পুলিচে গুলিয়াই সেই মানুহসকলক নিৰপৰাধী নিৰস্ত্ৰ মানুহসকলক গুলিয়াই দুজনকৈ মানুহ হত্যা কৰিলে। 50 জনৰো অধিক মানুহ আজি হস্পিটেলত পৰি আছে, আহত হৈ পৰি আছে। সেই পৰিয়ালবোৰৰ দায়িত্ব কোনে ল'ব? সেই দুজন পৰিয়ালৰ দায়িত্ব কোনে ল'ব? আপোনালোকে মুছলমান হোৱাৰ কাৰণেই উচ্ছেদ কৰিব নেকি? ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে উচ্ছেদ কৰিব নেকি? এনেকৈ একপক্ষীয় শাসন আপোনালোকে কোনে অধিকাৰ দিছে? গতিকে আমি এই অসমৰ বিজেপি চৰকাৰক কোনো পদ্য বিশ্বাসত ল'ব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই এই অসমৰ বা ভাৰতবৰ্ষৰ হিন্দুবাদী নেতা হিচাপে গঢ় লোৱাৰ বাবে আজি মুছলমানসকলক এনেকৈ টাৰ্গেট কৰি লৈছে। তেখেতে মুছলমানসকলক হত্যা কৰি পেলাই, মুছলমানসকলক অত্যাচাৰ কৰি পেলাই গোটেই ভাৰত বা বিশ্ববাসীৰ ওচৰত দেখুৱাব বিচাৰিছে যে মই হিন্দুবাদী নেতা। ইয়াৰ কাৰণেই তেখেতে আজি এনেকৈ মুছলমানৰ ওচৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আমি অসম চৰকাৰক সকীয়াই দিছোঁ, মুছলমানসকলক যদি উচ্ছেদ কৰিব লাগে প্ৰথমে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অন্যথাই এজন মুছলমানৰ শৰীৰত যদি হাত দিয়ে, এটা ঘৰত যদি হাত দিয়ে আমি কিন্তু বহি নাথাকোঁ। অসম জ্বলিব, সঁচা কথা। আমি ভয় খোৱাৰ তালত নাই। আমাৰ সংবিধান মতে আমি লাগিব। ভাৰতৰ সেইবিলাক ভাৰতৰ আইন মতে আপোনালোকে চাওক, ভাৰতীয় মানুহ এজন ভাৰতীয় মানুহৰ ঘৰ ভাঙাৰ আগত তেখেতক সংস্থাপন আগত দিব লাগিব। সংস্থাপন অবিহনে মানুহৰ ঘৰ ভাঙাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কোনে দিছে? আগত সংস্থাপন দিব লাগিব, তাৰপিছত তেখেতসকলৰ ঘৰ ভাঙিব লাগিব। অন্যথাই কিন্তু এবিএমচি গোটেই অসমৰ যিমান সংগঠন আছে সংগঠনৰ লগত কথা পাতি পেলাই ইতিমধ্যে আমাৰ আলোচনা হৈছে, আমি গোটেই অসম জোৰা তীব্ৰ আন্দোলন গঢ়ি তুলিম। মুছলমানসকলক টাৰ্গেট কৰি পেলাই হিমন্ত বিশ্ব শৰ্মা যদি হিন্দু নেতা হিচাপে যদি হিন্দুত্ব দেখাব বিচাৰিছে তেনেহ'লে মহাভুল কৰিছে। মানুহ গুলি কৰি পেলাই মৃত্যু ব্যক্তিৰ ওপৰত জঁপিয়াই লাঠিয়াই আছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো প্ৰতিক্ৰিয়া নাই, অসমৰ অন্য দল সংগঠনৰ প্ৰতিক্ৰিয়া নাই। আজি কংগ্ৰেছ UDF বিভিন্ন ধৰণৰ মানে তেখেতসকলে ৰাজনীতি ইছ্যু লৈ মুছলমানৰ ভোট লাগে, বিজেপিৰ মুছলমানৰ ভোট লাগে, তেখেতসকলে বিভিন্ন ধৰণৰ মানে প্ৰতিশ্ৰুতি দিছিল। তেখেতসকলে আজি নিমাত
ৰাজপথত ওলাই অহা নাই মুছলমানৰ কাৰণে মাত মতা তেখেতসকলৰ সময় নাই গতিকে আমাৰ দাবী এই পৰিয়ালবোৰৰ উপযুক্ত ক্ষতিপূৰণ লাগিব আহতসকলৰ ক্ষতিপূৰণ লাগিব আৰু তেখেতসকলক পুনৰ সংস্থাপন নিদিয়ালৈকে যাতে কোনো পৰ্যায় উচ্ছেদ নকৰে উচ্ছেদ অভিযান বন্ধ ৰাখক পুনৰ সংস্থাপন কৰক তাৰপিছত আপোনালোকে উচ্ছেদৰ ব্যৱস্থা কৰক অন্যথায় কিন্তু পৰিস্থিতি বহুত ভয়াৱহ হ'ব আমি ABMCয়ে অসম চৰকাৰক আহ্বান জানাইছো আপোনালোকৰ যি ব্যৱস্থা পুনৰ সংস্থাপন এই ব্যৱস্থা মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক অন্যথা কিন্তু ABMC আমি হাত সাবটি বহি নাথাকো আমাৰ এই স্পষ্ট কথা নিউজ ডেস্ক ইনসাইড এনি বড়ো